ধুনীয়া বতাহ এটা আহি আছে, পুৰা পথাৰৰ হাৱা একদম মজা লাগি আছে। ভিউটো মজা আছে, কিন্তু বাকী ইফালে পুৰা ছানৰাইজটো আহি আছে, মজা ভিউ পৰি আছে। কিন্তু ভয়ো লাগব থাকবা, পথাৰৰ মাজত না, ভোজৰ কথা আছে। জিকি ফালে ঘৰ চাব যাম। বৰষুণ দি পুৰা এতিয়া, বৰষুণ দিয়া গাইছ, বৰষুণ দিয়া গাইছ। ভয়ো লাগে নহয় পথাৰৰ মাজত না, কিহৰ বা চেয়াৰ কি বা ইডাল বা এই গছডাল বা কিহৰ গাছ অকণমানকৈ জনাব। তো হেল্ল গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি এনেকুৱা এটা জেগাত যাই আছোঁ মানে কি, সেই জেগাটো আছেনে নাই ময়ো ক'ব নোৱাৰোঁ এতিয়া। তো যাই চাওঁ বলকচোন, নে কি কয় বলক। তো গাইছ এই চাহপাৰা কালিলৈকে ইয়াতে ক্ৰিকেট খেলিব পৰা হৈ আছিল, আজি পূৰা পানী দি ভৰ্তি হৈ গৈছে। তো বতৰৰ মহিমা আকৌ ধৰিব নোৱাৰি দেই। আপিৰ মহিমা আৰু বতৰৰ মহিমা কোনেও ক'ব নোৱাৰে। কালিলৈকে এয়া কটি ফাটা ৰ'দ দি আছিল, আজি পূৰা বৰষুণ, পানী ভৰ্তি হৈ গৈছে পূৰা আজি। দে দিয়ক দে, ভালেই হৈছে, গৰমতকৈ বৰষুণটোৱে বেষ্ট। তো জেগাটো মানে কি আমাৰ পৰা বেছি দূৰ নহয়, প্ৰায় 1 কিলোমিটাৰ মানে হ'ব। তো খোজকাঢ়ি যাইছোঁ তাৰ কাৰণে, আৰু ইভিনিং টাইম না, লগটো ইভিনিঙে ষ্টাৰ্ট কৰিছোঁ। তো যাই চাওঁচোন, মানে পথাৰৰ মাজত পুৰা বস্তুটো কেতিয়াবা আছে কি নাই, বহুত দিন হ'ল যোৱা নাই মানে। তো যাই চাওঁ, যদি আছে মজা ব্লগ এটা হ'ব আজি, আৰু যদি নাই ব্লগটোৱে নাহে। তো কথা মানে, তো লেটছ গো। তো গাইছ এইখিনি জেগাতে একবাৰ আমাৰ বম এক্সিডেণ্ট হৈছিল। মোৰ লগ এটা এইখিনি পৰা পৰিছে, এই দলংটো পাৰ হৈ সিপাৰে পৰিছে, পৰি গৈছে মানে গাইছ। পূৰা বাইকটো পূৰা পানীৰ ভিতৰত সোমাই গৈছে। এই গাড়ীগিলাৰ ডিষ্টাৰ্ব, কিবা এটা কথা ক'ব নাপায়, হৰ্ণ, ইমান হৰ্ণ মৰা চখ। তো এইখিনি জেগা বহুত ৰিক্সি, মানে কি পূৰা ৰাউণ্ড নে টাৰ্ণিংটো বহুত ৰিক্সি। পূৰা পথাৰৰ মাজত আহি পালোঁ আমি, পূৰা পথাৰৰ মাজমজিয়াত। এতিয়া বগা খোজপা লাগব, তাৰ কাৰণে মই পেণ্ট পিন্ধি আহিছোঁ। মই জানোৱে বগা খোজপা লাগব বুলি, সি ট্ৰেক পিন্ধি আহিছে। তো উঠাব লাগব না ট্ৰেকটো। ঐ বগা খোজপা ভাংগে নেকি? হা ভাংগে চাগে নে? ঐ আলি আছে, আলি ৰে আলি বাবা, আলি আলি। ক'ত গেল ঘৰটো? সেইটো চকুতে নপৰে, মোৰ বেছ চকুত নপৰে ঘৰটো। আলি বতৰৰ মহিমা, অলপ দেৰি আগত বৰষুণ দি আছিল, এতিয়া কেলা ৰ'দ দিছি। এতিয়া বৰষুণ দি পূৰা ভিজি ভিজি ঘৰ চাব যাম, পূৰা জিকিম, জিকি পেলাই ঘৰ চাব যাম। বৰষুণ দি পূৰা এতিয়া, বৰষুণ দিয়া গাইছ, বৰষুণ দিয়া। বৰষুণ দিব তাই কথা নুশুনে আমাৰ। তো এয়া পথাৰৰ আলিৰ মাজে মাজে যাই আছোঁ, পথাৰৰ আলিৰ মাজে মাজে। বগা খোজপা লগা হোৱা নাই ক'তে, ঢেৰকনিত মানুহ মৰছি। একো নাই, আমি নমৰোঁ, আমি মৰণশীল, আমি নমৰোঁ। চাব পাৰে পূৰা পথাৰৰ মাজে মাজে যাই আছোঁ আমি। এই পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। কিন্তু এতিয়া পকা ধান হোৱা নাই, ধান ৰুবহে আৰু। ধান কেতিয়াবা ৰুই, ধান ৰুব টাইম হোৱা নাই নে? কেতিয়া ৰুবনো? ৰুই আছে নেকি ক'ৰবাত ক'ত ৰুই আছে চাগে নে? ইফালেহে ৰোৱা নাই, ৰুব চাগে টাইম। বৰষুণ দিয়া নাছিল না, বৰষুণ দিয়া নাই কাৰণে ৰোৱা নাছিল, এতিয়া ৰুব চাগে আৰু। দেখা পাইছে ইয়াত কঠীয়া আৰু উঠিছে, ইটো উঠি তাতে ৰুব আৰু না, ধান গজব। তো ভিউটো চাওকচোন, কি ধুনীয়া পথাৰৰ মাজত, মানে সুন্দৰ ভিউ এটা। তো এবাৰ পথাৰত নামি চাম নেকি, মই পথাৰত নামি পোৱা নাই, এবাৰ নামি চাব লাগিব, ভাল লাগব পথাৰত নামি পেলাই। তো গাইজ ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন আহি পাই গ'লোঁ, চাংঘৰ। হয়তো মোৰ বেকগ্ৰাউণ্ডৰ পিছফালে চাব পাই আছে আপুনি চাংঘৰটো, কিন্তু বহুত দুখ লগা কথা, চাংঘৰটো অলপ ভাঙি গ'ল। মানে আগতে বহুত ধুনীয়া লগা আছিল, বহুত 3-4 বছৰমান আগতে আহিছিলোঁ, তাৰপিছত আজি গৈছোঁ। আগতে বঢ়িয়া আছিল, এতিয়া বা চাগে ওপৰত পাৰিম নোৱাৰিম নাজানো, কিন্তু এইটো চাব পাৰে মোৰ বেকগ্ৰাউণ্ডৰ পিছফালে এইটো চাংঘৰটো। তো বলক ভালকৈ দেখাই আছোঁ ওপৰত উঠি ফালে কেনেকুৱা লাগে। তো চলো। তো বৰ্তমান মই ওপৰত উঠি যাই আছোঁ, সেইটো ভাঙাই কেনেকৈ উঠি যাম, ভয় লাগে নহয়, একো নাই, ওপৰত উঠি যাই আছোঁ বৰ্তমান। অ' মাই গড, মজা লাগছি ওপৰত উঠি, কিন্তু ৰিক্স লাগে ভাঙি পৰোঁ বুলি। লৰি আছে ভাঙি পৰোঁ বুলি ভয় লাগে, কিন্তু ঘৰটো ইয়াৰ পূৰা ফাটি ছিঙি গৈছে পূৰা, দুখ লগাকৈ, বেয়াও লাগে। ইয়াত দি থৈ দিছে, এয়া চাওক চাংঘৰৰ ওপৰৰ পৰে, ইয়াৰ পৰা ভিউটো চাওক কি ধুনীয়া, পথাৰৰ মাজত সেউজীয়া পৰিৱেশ। আইচাল্লা
ভিউটো মজা আছে কিন্তু বাকী বাট ইফালে পূৰা ছানৰাইজটো আহি আছে মজা ভিউ পৰি আছে তো বাকী বাট যদি ৰ'দ দিছিও নহয় ধুনীয়া বতাহ এটা আহি আছে পূৰা পথাৰৰ হাৱা একদম মজা লাগি আছে আৰু এটা জেগাত লৈ যাই আছোঁ সেই গাছজোপা তলত যাই আছোঁ ৰ'ব এডাল গাছ আছে মানে এই গাছজোপা তলত লৈ যাম সেইডাল দেখা পাই চাগে সেইডাল তাতে মানে কি ইয়াত ধান চান ৰিভল চাগে ইয়াতে ৰেষ্ট ল'বৰ কাৰণে বহে চ' ইয়াতে যাই চাওঁ নেকি একবাৰ যাবি নেকি এই গছডাল তলত যাই চাওঁ যো আলিয়ে যাই আছোঁ আলিয়ে কিন্তু বোকা চেণ্ডেল পাত সোমাই যায় একো নাই তো গছডাল পামি সেয়া গছডাল এডাল গছ তো আমি যাই আছোঁ গছডালত তলত বিন্দাছকৈ আমিও ফিল্ডটো লৈ চাওঁ আজি খেতি কৰা মানুহৰ ফিল্ডটো আমিও লৈ চাওঁ কিন্তু আমি নৰোঁ বাৰু চেলুত খেতি কৰা মানুহকেইটাৰ কাৰণে কিন্তু আমি নৰোঁ বাৰু তো ফিল্ডটো লৈ চাম তো ইয়াত বহা চেয়াৰ টেয়াৰ আছে চাগে এই বহা চেয়াৰ থৈ দিছে বে মজা কিন্তু তো চাওক নজাৰাটো কি মজা এতিয়া বহা চেয়াৰ থৈ দিছে ইয়াত চেয়াৰটোত চাগে এইখন নৰি গাইছ ভয় লাগে নহয় পথাৰৰ মাজত না কিহৰ বা চেয়াৰ কি বা এইডাল বা এই গছডাল বা কিহৰ গাছ কমেণ্ট কৰি জনাবচোন চিনি পাই যদি এইটো পাত চিনি পাই যদি কমেণ্ট কৰি জনাবচোন কি গছ মইতো চিনি নাপাওঁ গছটো তো ইয়াত চাংঘৰত আহি মোৰ এটা ধুনীয়া আছে গান মনত পৰি গ'ল আমাৰ হাত চব জুবিনদাৰ গান চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা অকলে আজি ধুলে দগতে মাতে লিদাং চাবলৈ তো গানটো যদি ভাল লাগিল তো এটা কমেণ্ট হৈ যায় নে কি কয় গাইছ তো কমেণ্ট কৰক আৰু যদি ভাল লাগছে কচম গাইছ চাওঁ না ভিউটো কি মজা লাগছি পূৰা ওচৰৰ পৰে ইয়াতে যদি ঘৰটো ভাল থাকলা নহয় এক ৰাতিমান থাকি ফালে এক্সপিৰিয়েঞ্চ কৰি গ'লো কিন্তু ভয়ো লাগব থাকবা পথাৰৰ মাজত না ভূত কথা আছে অলপ চলপ ভয় লাগব অলপ চলপ নহয় ফুল ভয় লাগব তো গাইজ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব ধন্যবাদ